মনটো বুজিবলৈ হ'লে প্ৰথমতে মনটো শান্ত হ'ব লাগিব। যিহেতু মনটোক মনটোৰ দৰে বুজিব লাগিব, এটি সৰু শিশুক বুজাৰ দৰে। এইটো শিশুক নিৰীক্ষণ কৰাৰ দৰে মনটোক নিৰীক্ষণ কৰিব লাগিব। সেয়ে যিমানেই মনটো শান্ত হ'ব, সিমানেই তাৰ গভীৰতা উপলব্ধি কৰিব পৰা যায়। আমাৰ মনটোতেই সকলো ধৰণৰ আৱেগ যেনে খং, ৰাগ, ঘৃণা, ভয়, অহংকাৰ, দয়া, কৰোণা, শ্ৰদ্ধা, ভক্তি এই সকলোবোৰ মনটোৰ ভিতৰতে থাকে। কেতিয়াবা আমি গভীৰভাৱে বিচাৰ কৰি চাইছোঁনে যে এই নানান ধৰণৰ বিচাৰবোৰ, ভাৱনাবোৰ ক'ৰ পৰা আহে? মনটোতেই উৎপন্ন হয় আৰু মনটোতেই মাৰ যায়। জীৱনৰ যিকোনো সমস্যাৰ লগত মনৰ নেতিবাচক বিচাৰবোৰ যোগ হৈ এটা সৰু সমস্যাক ডাঙৰ ৰূপ দিয়ে, যিটো বাস্তৱ নহয়। আৰু তেতিয়াই মনটো হতাশা, দুখ, ভয় ইত্যাদিবোৰে আগুৰি ধৰে। এই নেতিবাচক বিচাৰবোৰৰ পৰা আঁতৰিবলৈ আপুনি সেই বিচাৰবোৰৰ লগত সংঘৰ্ষ নকৰিব, কেৱল মাত্ৰ গ্ৰহণ কৰক। যেতিয়াই আপুনি মনলৈ অহা নানান বিচাৰবোৰ, ভাৱনাবোৰ গ্ৰহণ কৰিব, তেতিয়াই অনুভৱ কৰিব যে লাহে লাহে মনটো শান্ত হৈছে। আপুনি ভয়, হতাশাৰ পৰা মুক্ত হৈছে।